শুভ ৰাতিপুৱা আশা কৰোঁ সকলোৱে ভালে আছে। যোৱা ভিডিঅ'ত মই দশম শ্ৰেণীৰ দ্বিতীয় নং পাঠ জিকিৰৰ ৩ নং প্ৰশ্নলৈকে আলোচনা কৰিছিলোঁ আৰু আজিৰ ভিডিঅ'ত মই দশম শ্ৰেণীৰ জিকিৰ নামৰ পাঠৰ ৪ নং প্ৰশ্নৰ পৰা আলোচনা কৰিম। ৪ নং প্ৰশ্নত আমাক ব্যাখ্যা কৰিবলৈ দিছে। প্ৰথমতে ক নঙত ব্যাখ্যা কৰিব দিছে, পানী মৰে পিয়াহত, অগ্নি মৰে জাৰত, খোদাৰ ৰচুল লুকাই আছে মমিনৰ আঁৰত। ইয়াৰ উত্তৰত প্ৰথমতে আমি প্ৰসংগত আমি লিখিম উদ্ধৃত জিকিৰ ফাঁকি ইছলাম ধৰ্মী সাধু পুৰুষ আজান ফকীৰ ওৰফে শ্বাহ মিলন দেৱে ৰচনা কৰা জিকিৰৰ পৰা তুলি দিয়া হৈছে। তাৰ পিছত আমি লিখিম সংগতি। ইয়াতে আমি লিখিম প্ৰকৃত মুছলমানৰ অন্তৰতহে আল্লাহৰ অৱস্থিতি। সেই কথা বুজাবলৈ কবিয়ে জিকিৰ ফাঁকিৰ অৱতাৰণা কৰিছে। তাৰপিছত আমি আহিম ব্যাখ্যালৈ। ব্যাখ্যাত আমি লিখিম পানী হৈছে প্ৰাণীৰ প্ৰাণ, কাৰণ পানীয়ে মানুহৰ তৃষ্ণা দূৰ কৰে। একেদৰে জুয়ে তাৰ উত্তাপ গুণৰ দ্বাৰা মানুহৰ জাড় নিবাৰণ কৰে। কিন্তু পানী আৰু জুয়ে নিজৰ ক্ষমতা বা গুণৰ বিষয়ে অৱগত নহয়। সেইদৰে প্ৰতিজন আল্লাহ বিশ্বাসী মুছলমানৰ হৃদয়ত আল্লাহৰ দেৱদূত সোমাই থাকে, কিন্তু মানুহে নিজৰ অজ্ঞতাৰ বাবে সেই কথা উপলব্ধি নকৰে। ফলত মানুহে আল্লাহক বিচাৰি নিজৰ মুক্তিৰ বাবে মক্কা আদি তীৰ্থস্থান দখল কৰে। মানুহৰ এই অজ্ঞতাৰ বাবে আৰু মায়া বন্ধনত বন্দী হৈ থকাৰ বাবে জীৱিত কালত সুখ শান্তি লাভ কৰাটো বা আল্লাহ আশিক লাভৰ পৰা বঞ্চিত হয়। এইদৰে মানুহে নিজৰ অন্তৰতে লুকাই থকা আল্লাহ অস্তিত্বৰ উপলব্ধি কৰিব নোৱাৰি জীৱিত কালত নিকাৰ ভুঞ্জিত মৰে। ইয়াতে আমাৰ প্ৰথমটো ব্যাখ্যা সমাপ্ত পৰিল। তাৰপিছত খ নঙত ব্যাখ্যা কৰিব দিছে মক্কাৰ দুৱাৰত চাহাব তিৰবেণীৰ ঘাট, বেহাব নোৱাৰে তাত মায়াই ভেটে বাট। ইয়াৰ ব্যাখ্যা হিচাপে আমি প্ৰথমতে লিখিম প্ৰসংগত লিখিম উদ্ধৃত জিকিৰ ফাঁকি ইছলাম ধৰ্মী সাধু পুৰুষ আজান ফকীৰ ওৰফে শ্বাহ মিলন দেৱে ৰচনা কৰা জিকিৰৰ পৰা তুলি দিয়া হৈছে। তাৰপিছত আমি লিখিম সংগতিত আমি লিখিম মানুহে এই সংসাৰৰ মায়া মোহত আবদ্ধ হৈ থাকি আল্লাহ বা ঈশ্বৰৰ আশিক লাভৰ বাবে কেনেদৰে বঞ্চিত হৈ থাকে সেই কথাকে জিকিৰ ফাঁকিৰে প্ৰকাশ কৰিব বিচাৰিছে। তাৰপিছত আমি লিখিম ব্যাখ্যাত আমি লিখিম ভাৰতৰ উত্তৰ প্ৰদেশৰ এলাহাবাদত অৱস্থিত গংগা, যমুনা আৰু সৰস্বতী নামৰ নদী তিনিখন মিলন হোৱা স্থান বা ত্ৰিবেণী ঘাট বুলি কোৱা হয়। হিন্দুসকলে পবিত্ৰ তীৰ্থস্থান জ্ঞান কৰি তালৈ স্নান কৰিবলৈ যায়। এই স্থানত স্নান কৰিলে পুণ্য অৰ্জন হয় বুলি হিন্দুসকলে বিশ্বাস কৰে। ঠিক সেইদৰে আৰৱত থকা মক্কা হৈছে ইছলাম ধৰ্মী লোকসকলৰ এখন পবিত্ৰ পুণ্যস্থান। পুণ্য অৰ্জনৰ কাৰণে সেই ঠাইলৈ প্ৰতি বছৰে ইছলাম ধৰ্মীয় লোকসকলে হজ বা তীৰ্থ কৰিবলৈ গৈ আল্লাহৰ দোৱা কৰে। তীৰ্থ ভ্ৰমণ কৰিলেই সি হিন্দুৱেই হওক বা মুছলমানেই হওক মানুহৰ পাপ মোচন হয় আৰু পুণ্য সঞ্চয় হয় বুলি বিশ্বাস কৰে। কিন্তু পবিত্ৰ তীৰ্থস্থান দৰ্শন কৰিলে পুণ্য সঞ্চয় কেৱল সেই সকল লোকৰ বাবেহে সম্ভৱ হয় যিসকলে সংসাৰৰ মায়ামোহৰ পৰা নিজকে মুক্ত কৰিব পাৰিছে। মানুহে জীৱিত কালত নানান বিষয় বাসনাত লিপ্ত থকা বাবে আল্লাহৰ দোৱা মাগিলেও পুণ্য সঞ্চয় বা মুক্তি লাভ কৰিব নোৱাৰে। এইখিনিতে আমাৰ দ্বিতীয়খন ব্যাখ্যাৰ সমাপ্ত পৰিল। তাৰপিছত আমি কৰিম গ নং প্ৰশ্নটোৰ ব্যাখ্যা। ইয়াতে ব্যাখ্যা কৰিবলৈ দিছে সজাৰ মইনাটিৰ অনেক যুগতি দেও মাৰি পাৰ হলে এৰিলে পিৰিতি। ইয়াৰ উত্তৰত প্ৰথমতে আমি লিখিম প্ৰসংগত আমি লিখিম
উদ্ধৃত জিকিৰ ফাঁকি ইছলামধৰ্মী সাধু পুৰুষ আজান ফকীৰ ওৰফে শ্বাহ মিলনদেৱে ৰচনা কৰা জিকিৰৰ পৰা তুলি দিয়া হৈছে। তাৰপিছত আমি লিখিম সংগতি। সংগতিত আমি লিখিম জিকিৰ ফাঁকিৰ জৰিয়তে মানৱ শৰীৰত আত্মাৰ ভূমিকা আৰু আত্মাহীন দেহৰ বিলাই বিপত্তিৰ কথা অতি সুন্দৰভাৱে প্ৰকাশ পাইছে। ইয়াত সজাত আবদ্ধ থকা মইনা চৰাইৰ ৰূপক হিচাপে ব্যৱহাৰ কৰা হৈছে। তাৰপিছত আমি লিখিম ব্যাখ্যা। ব্যাখ্যাত আমি লিখিম সজাত যেতিয়া মইনা চৰাই এটা ৰখা হয় তেতিয়া চৰাইটোৰ অমিয়া মাতে সকলোকে আকৰ্ষণ কৰে। কিন্তু মইনা চৰাইটো উৰি যোৱাৰ পিছত সজাটো হৈ পৰে মূল্যহীন। একেদৰে মানৱ শৰীৰত যেতিয়ালৈকে আত্মা জীৱ থাকে তেতিয়ালৈকে শৰীৰটো কাৰ্যক্ষম হৈ থাকে। তেতিয়া মানুহে বিভিন্ন প্ৰকাৰে শৰীৰটোৰ যত্ন লয় আৰু নানান আশা আকাংক্ষাৰ পিছত দৌৰিবলৈ লয়। কিন্তু মানৱ শৰীৰৰ পৰা আত্মা ওলাই গ'লে শৰীৰটো হৈ পৰে মূল্যহীন সুন্দৰ। শৰীৰটো পঞ্চভূতৰ বিলীন হৈ যায়। আত্মাহীন ভেলৰ বিলৈ বিপত্তিৰ বিষয়ে আজান ফকীৰে অন্য এটি জিকিৰত লিখিছে। হিন্দুক পুৰিব মুছলমানক পুতিব একেখন জমিনৰ তলত। দেখা গ'ল মানৱ জীৱন অনিত্য। কোন মুহূৰ্তত মানুহৰ শৰীৰৰ পৰা আত্মা ওলাই গুচি যায় তাক কোনেও ক'ব নোৱাৰি। সেয়েহে কবিয়ে মানৱ শৰীৰটো সজাত বন্দী হোৱা মইনা চৰাইৰ লগত তুলনা কৰিছে। আজিৰ কাৰণে ইয়াতেই সমাপ্ত কৰিলোঁ ভিডিঅ'খন। ভিডিঅ'খিনিৰ পৰা যদি আপোনালোকে উপকৃত হৈছে তেন্তে নিশ্চয় ছাবস্ক্ৰাইব কৰিব চেনেলখন, লগতে লাইক আৰু শ্বেয়াৰ কৰিব। আৰু আপোনালোকৰ কোনখন পাঠৰ কোনখন প্ৰশ্নৰ উত্তৰ লাগে আপোনালোকক সেইটো কমেণ্ট বক্সত জনাই দিব। মই যিমান সোনকালে পাৰিম আপোনালোকক সেই বিষয়ে উত্তৰটো দিয়াৰ চেষ্টা কৰিম। ধন্যবাদ।